আজি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটকৰ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ৰুক্মিণী হৰণ নাটকখন কোনে ৰচনা কৰিছিল? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। ৰুক্মিণী হৰণ নাটকৰ মূল কি? উত্তৰ ভাগৱত পুৰাণ। ৰুক্মিণী হৰণ কি নাট? উত্তৰ ৰুক্মিণী হৰণ অংকীয়া নাট। ৰুক্মিণীৰ জ্যেষ্ঠ ভাতৃগৰাকীৰ নাম কি আছিল? উত্তৰ ৰুক্মবীৰ। ৰুক্মবীৰে ৰুক্মণীক কাৰ লগত বিয়া দিব বিচাৰিছিল? উত্তৰ শিশুপালৰ লগত। ৰুক্মিণীৰ সখী দুগৰাকীৰ নাম কি আছিল? উত্তৰ লীলাৱতী আৰু মদন মঞ্জুৰী। ৰুক্মিণী কাৰ মুখত শ্ৰীকৃষ্ণৰ ৰূপ গুণৰ কথা শুনিবলৈ পাইছিল? উত্তৰ হৰিদাস ভাটৰ মুখত। কৃষ্ণই কাৰ মুখত ৰুক্মিণীৰ ৰূপ গুণৰ কথা জানিবলৈ পাৰিছিল? উত্তৰ সুৰভি ভাটৰ মুখত। ৰুক্মিণীয়ে শ্ৰীকৃষ্ণৰ ওচৰলৈ খবৰ পঠোৱা দূতজনৰ নাম কি আছিল? উত্তৰ বেদনিধি। শ্ৰীকৃষ্ণৰ ৰথৰ চালক কোন? উত্তৰ দাৰুক। অংকীয়া নাটৰ বৈশিষ্ট্যবিলাক কি কি? উত্তৰ সূত্ৰধাৰৰ প্ৰাধান্য, গীতিধৰ্মিতা, ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ, লয়যুক্ত গদ্যৰ ব্যৱহাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আন নাটকেইখন কি কি? উত্তৰ পত্নীপ্ৰসাদ, কালিয়া দমন, কেলিগোপাল, পাৰিজাত হৰণ আৰু ৰামবিজয়। শ্ৰীকৃষ্ণই ৰুক্মিণীক ক'ৰ পৰা হৰণ কৰিছিল? উত্তৰ শ্ৰীকৃষ্ণই ভৱানী মন্দিৰৰ পৰা ৰুক্মিণীক হৰণ কৰিছিল। শিশুপালৰ কিৰীটি কোনে কাটিলে? উত্তৰ শ্ৰীকৃষ্ণই। ৰুক্মিণী হৰণ নাটকত কি কি ৰসৰ ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়? উত্তৰ শৃংগাৰ, বীৰ, কৰুণ, হাস্য, ভয়ানক, অদ্ভুত, ৰুদ্ৰ, বিভৎস আৰু শান্ত ৰসৰ প্ৰয়োগ হোৱা দেখিবলৈ পোৱা যায়। এই ভিডিঅ'টোৰ পৰা আপুনি যদি অলপো উপকৃত হৈছে বুলি ভাবে তেন্তে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব অল নটিফিকেশ্যন পোৱাৰ বাবে। ধন্যবাদ।